নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল A to Z নলেজ আসামলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি অলপ বেলেগ ধৰণৰ বিষয় এটাৰ ওপৰত আলোচনা কৰিম বুলি আগবাঢ়িছোঁ, যিটো আমাৰ আৰু বা আপোনালোকক সকলোৰে বাবে প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। আজি আমি আলোচনা কৰিম ভাৰতীয় টকাত লিখা থকা এশাৰী বাক্যৰ ওপৰত। এই বাক্যশাৰী হৈছে মে ধাৰক কো ইতনে ৰূপে আদা কৰনে কা বচন দেতা হুঁ। এই বাক্যশাৰীৰ ওপৰত আমি আলোচনা কৰিম আৰু আলোচনা কৰিম ভাৰতীয় কাগজী টকাত লিখা থকা ভাষা কেইটাৰ ওপৰত। তাত কেইটা ভাষা লিখা থাকে আৰু সকলোতকৈ প্ৰথমে কোনটো ভাষা লিখা থাকে তাৰ ওপৰত আলোচনা কৰিম। তেন্তে বন্ধুসকল আহকচোন ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, সকলো বস্তুৰে মূল্য থাকে। আমি এই কথাষাৰ নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ মুখৰ পৰা শুনিছোঁ। কেতিয়াবা আপুনি চিন্তা কৰিছেনে টকাৰ মূল্য কোনে নিৰ্ধাৰণ কৰে? আমি যদি ভাৰতীয় টকাৰ কথা কওঁ তেন্তে এই ভাৰতীয় টকাত হিন্দী আৰু ইংৰাজীত এষাৰ কথা লিখা থাকে যে মে ধাৰক কো ইতনে ৰূপে আদা কৰনে কা বচন দেতা হুঁ। আপুনি কেতিয়াবা চিন্তা কৰিছেনে এই বচন ফাঁকি কাৰ হয় আৰু কিয় এনেকৈ লিখা হয়? হয়তো এই প্ৰশ্নটো আমাৰ মনত বহুবাৰ উদয় হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন বহুবাৰ ইণ্টাৰভিউত সোধা দেখা যায়। গতিকে আমি এই উত্তৰটো জনাটো অতিকৈ প্ৰয়োজন। বন্ধুসকল, এই কথা ফাঁকি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ শপত হয়। ইয়াৰ অৰ্থ এইয়ে যে সেই টকাৰ মূল্য দিবলৈ RBI গভৰ্ণৰ সম্পূৰ্ণৰূপে দায়বদ্ধ। আপোনালোকে নিশ্চয় জানে যে ভাৰতত টকা ছপা কৰা কাম একমাত্ৰ RBI বেংকে কৰে, য'ত 1 টকাক বাদ দি সকলোবোৰ টকাত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ চহী থাকে। ভাৰতত মুদ্ৰা আৰু বেংকৰ লগত জড়িত সমগ্ৰ কাম আৰু নিয়মবোৰ কেন্দ্ৰীয় বেংক অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই চোৱা চিতা কৰে। যিমানবোৰ নোট আছে সকলোবোৰ নোটতেই RBI গভৰ্ণৰ চহী থাকে, কেৱল এটকীয়া নোটটোক বাদ দি। এটকীয়া নোটত বিত্তীয় সচিবৰ চহী থাকে। ভাৰতীয় ৰিজাৰ্ভ বেংক অধিনিয়ম 1934 চনৰ অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্থাপনা 1935 চনৰ 1 এপ্ৰিল তাৰিখে হৈছিল। RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধিনিয়ম 1934 চনৰ ছেকশ্যন 22এ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক টকা ছপা কৰা অধিকাৰ প্ৰদান কৰিছে। ভাৰতত টকা ছপা কৰা কাম মিনিমাম ৰিজাৰ্ভ ছিষ্টেমৰ দ্বাৰা কৰা হয়, যিটো 1957ৰ পৰা এই প্ৰণালী চলি আহিছে। মিনিমাম ৰিজাৰ্ভ ছিষ্টেম হৈছে এই প্ৰণালী মতে RBIৰ অধিকাৰ আছে যে RBI ফাণ্ডত 200 কোটি টকাৰ মূল্য সম্পত্তি ৰখাটো প্ৰয়োজনীয়। ইয়াৰে 200 কোটি টকাৰ 115 কোটি টকাৰ সোণ আৰু বাকী 85 কোটি টকা বিদেশী সম্পত্তি হিচাপে বা বিদেশী মুদ্ৰা হিচাপে RBIৰ ফাণ্ডত সকলো সময়তে ৰখাটো বাধ্যতামূলক। এই সম্পত্তিখিনি লগত ৰখাৰ পিছতহে RBI দেশৰ প্ৰয়োজন অনুসৰি টকা ছপা কৰিব পাৰে আৰু টকা ছপা কৰাৰ আগত চৰকাৰৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয় বা বাধ্যতামূলক। বন্ধুসকল, নোটত যে লিখা থাকে মে ধাৰক কো ইতনে ৰূপে আদা কৰনে কা বচন দেতা হুঁ, ইয়াৰ অৰ্থ হৈছে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সেই নোটটোৰ মূল্যৰ সমান সোণ RBI ৰিজাৰ্ভ ৰাখিছে বা ৰিজাৰ্ভ ৰাখে। ধাৰকক বিশ্বাস দিবলৈ এই বাক্য ফাঁকি লিখা হয়। যদি আপোনাৰ ওচৰত 500 টকা আছে তেন্তে সেই 500 টকাৰ মূল্য সোণ ৰিজাৰ্ভ বেংকৰ ওচৰত ৰিজাৰ্ভ আছে আৰু সুৰক্ষিত হৈ আছে। ঠিক তেনেদৰেই লিখা থকা যিটো নোট আপোনাৰ ওচৰত আছে সেই নোটটোৰ ধাৰক আপুনি হয় আৰু সেই নোটটোৰ মূল্যৰ সমান সোণ ৰিজাৰ্ভ বেংকৰ ওচৰত সুৰক্ষিত আছে আৰু ৰিজাৰ্ভ বেংকে সেই সোণ নোটটোৰ বদলি আপোনাক দিবলৈ বচনবদ্ধ হয়। RBI 200 কোটি টকাৰ সম্পত্তি এই কাৰণে ৰাখে যাতে নোটত লিখা থকা মে ধাৰক কো ইতনে ৰূপে আদা কৰনে কা বচন দেতা হুঁ এই কথা ফাঁকি পালন কৰিব পাৰে। যিকোনো বিশেষ পৰিস্থিতিত যেনে বিশ্বযুদ্ধ, গৃহযুদ্ধ, যিকোনো আকস্মিক দুৰ্যোগ, মন্দাৱস্থা, অধিক মূল্য বৃদ্ধি, এই ক্ষেত্ৰত RBIক ডিফল্টাৰ বুলি ঘোষণা কৰিব নোৱাৰে। অৰ্থাৎ যাৰ হাতত এনেকুৱা ধৰণৰ প্ৰমিচেছ নোট থাকিব তেওঁক সেই নোটটোৰ সমান মূল্য পৰিশোধ কৰিবলৈ RBI বাধ্য হয়। সেয়েহে কোনো ব্যক্তিয়ে সঠিক মুদ্ৰা বা টকা গ্ৰহণ কৰাত অস্বীকাৰ কৰিলে তেওঁ গভৰ্ণৰ তথা চৰকাৰখনক আৰু আইনখনক অমান্য কৰা হয় আৰু তেনে ব্যক্তিৰ ওপৰত আইনী ব্যৱস্থা চলিব পাৰে। বন্ধুসকল, এতিয়া আহিছোঁ কাগজী মুদ্ৰাত কেইটা ভাষা লিখা থাকে। কাগজী মুদ্ৰাত হিন্দী আৰু ইংৰাজীক বাদ দি মুঠ 15টা ভাষা লিখা থাকে আৰু আপোনালোকে জানি সুখী হ'ব যে সকলোতকৈ প্ৰথমে আমাৰ সকলোৱে মৰমৰ আমাৰ মাতৃভাষা অসমীয়া ভাষাটোত থাকে। গতিকে বন্ধুসকল,
আপোনালোকৰ এই তথ্যখিনি কেনেকুৱা লাগিল? যদি তথ্যখিনি ভাল লাগিছে তেন্তে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, নমস্কাৰ।